হেল্ল' গাইজ, আজি মই কিবা এটা কামত গুৱাহাটী আহিছিলোঁ। তাৰপিছত মোৰ লগৰ মানসে ক'লে ব'লা ৰাণীৰ পৰা আহোঁ, কিবা এটা খাই আহোঁ। চ' এতিয়া ৰাণীলৈকে যাই আছোঁ। প্লেচটো ধুনীয়া একেবাৰে, যি আহিছে গম পায় আৰু। এক'লেণ্ড আছে, এক'লেণ্ডত আহিছে চাগে বহুতে। এতিয়া আমি গৈ আছোঁ আৰু কিবা খাব আহিছোঁ। তাত বহুত লোকেল ধাবা আছে, এইটো এটা ধাবা। চ' বেলেগ এটা ধাবাত খাই ল'ম আমি, ধাবা এখনত যাই আছোঁ। আৰু ফাইনেলি সোমালোঁ আমি জুহাল লোকেল ধাবা। এয়া চাওক ভিতৰত কি আছে, লোকেল খানা সকলোবোৰ পাব ইয়াতে। লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী, হাঁহৰ মাংস, গাহৰি মাংস সকলোবোৰ আছে ইয়াতে। আৰু বেছি দামো নহয়, মাছো আছে, কুচিয়া মাছ, পুঠি মাছ সকলোবোৰ আছে। আৰু ভাত, নিৰামিষ ভাত মাত্ৰ 60 টকা ইয়াতে। আৰু সকলোবোৰ প্ৰাইচে ৰিজনেবল হয়, বেছি দাম নহয়। আৰু আমি অৰ্ডাৰ কৰিলোঁ বাম্বুজ পৰ্ক, দাম মাত্ৰ 100 টকা। আৰু মাছ দিলোঁ, কুচিয়া মাছৰ কাৰীটো দিলোঁ অৰ্ডাৰ, এইটো 100 টকা, বেছি দাম নহয়। নৰসিংহৰ পাতেদি দিব বুলি কৈছে আমাক। চ' এই দুটাই অৰ্ডাৰ দিলোঁ। আৰু নিৰামিষ ভাত 60 টকা। আৰু ইয়াত শামুকো পোৱা যায়, শামুকো খাব পাৰি ইয়াতে। স্নেল কাৰী, স্নেল ফ্ৰাইও পায়। আৰু পলু ফ্ৰাই, কেঁকোৰা ফ্ৰাই, চ' সকলোবিলাকেই পাব। চ' আহক এবাৰ ইয়াতে খাই যদি এইবিলাক। ফাইনেলি আহি গ'ল খানা, এয়া চাওক। খাই যিয়ে নহওক দেখি মজা লাগিছে কিন্তু। চব আছে, বটা, ভাজা, দালি সকলোবিলাক। এবাৰ আহক না ইয়াতে খাব। এই গাহৰি, বাম্বুজ পৰ্ক প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম। আৰু কুচিয়া মাছ, মজা। তামাম 60 টকা। থেংক ইউ দেই, ফাৰ্ষ্ট টাইম মই আহিছোঁ ইয়াত। মজা একদম। আৰু কি খাম, ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ মানে। দালি আছে, কিবা কিবি বহুত আছে, এইখিনি মাত্ৰ 60 টকা।